নমস্কাৰ, কি খবৰ সকলোৱে? আশা কৰোঁ সকলো ভালে আছে। বহুত দিনৰ মূৰত, বহুত মাহৰ মূৰত আহিছোঁ ইউটিউবত ভিডিঅ' দিছোঁ মোৰ এই চেনেলটোত। প্ৰথমতে আপোনাক সকলোকে মই মিণ্টু কুমাৰে মোৰ এই চেনেল যাযাবৰী টকশ্ব'লৈ বহুত দিনৰ মূৰত স্বাগতম জনাইছোঁ। অলপ লাইফত প্ৰব্লেম কিছুমান চলি আছিলে, মনটো ভাল নাছিলে, অলপ ভিডিঅ' আপলোড কৰিব মন যোৱা নাছিলে, কিন্তু ভাবিলোঁ এনেকৈ থাকিলেতো নহ'ব। সেয়েহে আকৌ নতুন এটা ভিডিঅ' মই মোৰ এই চেনেলত লৈ আনিছোঁ। হয়তো মই কথাবোৰ এনেকৈ কৈছোঁ যে মোৰ বহুত ডাঙৰ ইউটিউবাৰ, বহুত ছাবস্ক্ৰাইবাৰ আছে, বেছি ছাবস্ক্ৰাইবাৰ নাই মোৰ চেনেলত, কিন্তু যিখিনি আছে বা যিখিনি নেক্সট হ'ব তেওঁলোকৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। তেতিয়াহ'লে বেছি বৰ নকৰোঁ, আহক আজি সৰু ভিডিঅ' এটা বনাওঁ। এখন নতুন চিনেমাৰ ওপৰত নেটফ্লিক্সত ৰিলিজ হৈছে, এখন ৰাছিয়ান চিনেমা। সেই চিনেমাখনৰ ওপৰত অকণমান সৰুকৈ মোৰ এটা মতামত আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি যিখন চিনেমাৰ বিষয়ে মই ক'বলৈ গৈ আছোঁ, সেই চিনেমাখন হৈছে এখন ৰাছিয়ান চিনেমা। নামটো হৈছে মেজৰ গ্ৰ'ম প্লেগ ডক্টৰ। হয়, এখন ৰাছিয়ান চিনেমা, নেটফ্লিক্সত আহিছে, কিন্তু চিনেমাখন হিন্দী ডাবিঙতো এভেইলেবল আছে নেটফ্লিক্সত, আৰু ৰাছিয়ান লেংগুৱেজতো ইংলিছ ছাবটাইটেলছত এভেইলেবল আছে। চিনেমাখন এখন একশ্যন থ্ৰিলাৰ চিনেমা। চিনেমাখনৰ পোষ্টাৰ দেখি আপোনালোকৰ এনেকুৱা লাগিব যে এখন ছুপাৰ হিৰ' টাইপৰ চিনেমা, কিন্তু নহয়। ইয়াত মেজৰ গ্ৰ'ম বুলি এটা কেৰেক্টাৰ আছে, এজন ডিটেক্টিভ হয়, আৰু প্লেগ ডক্টৰ বুলি এজন ভিলেন আছে। ভিলেনটো প্ৰথমতে চিনেমাখনত আপোনালোকে দেখা পাই যাব, কিন্তু তথাপিও চিনেমাখন এটা টুইষ্ট আছে। সেই টুইষ্টটোৰ কাৰণে আপোনালোকে চিনেমাখন শেষলৈকে চাব লাগিব। এখন একশ্যন থ্ৰিলাৰ চিনেমা। মেজৰ গ্ৰ'ম নামৰ ডিটেক্টিভজনে নিজৰ মতে ৰুল ব্ৰেক কৰি মানে কাম কৰি ভাল পায়। এজন ডিটেক্টিভ হয়, পুলিচ অফিচাৰ হয়, আৰু কেনেকৈ তেখেতে এই প্লেগ ডক্টৰ নামৰ এজন চিৰিয়েল কিলাৰ নতুনকৈ চহৰত আহে, তেওঁৰ ওপৰত মানে একশ্যন লয়, তেওঁৰ বিপক্ষে মানে মাত মাতে, সেই কাহিনী আপোনালোকে এই চিনেমাখনত দেখিবলৈ পাব। থুলমূল ইমানেই, বেছি নকওঁ, বেছি ক'লে স্পইলাৰ হৈ যাব। চিনেমাখন সঁচাকৈ এখন চাবলগীয়া চিনেমা। যিয়ে একশ্যন চিনেমা চাই ভাল পায়, অকণমান থ্ৰিলাৰ টাইপৰ চিনেমা চাই ভাল পায়, হলিউড অকণমান লেভেলৰ, সঁচাকৈ এই চিনেমাখন আপোনালোকে চাব পাৰে। ৰাছিয়ান চিনেমা, কিন্তু নিঃসন্দেহে কৈছোঁ আপোনালোকে চিনেমাখন চাই ভাল পাব। হিন্দী ডাবিং যথেষ্ট ভাল, নেটফ্লিক্সত আছে, আৰু বেলেগ আপোনালোকে কিবা ৱেবছাইটৰ পৰা চাওঁ বুলিও চাব পাৰে। মইতো প্ৰিফাৰ নকৰোঁ, পাইৰেচি। নেটফ্লিক্সত আপোনালোকে চাব পাৰে। এবাৰ চাওক চিনেমাখন, খুব ভাল পাব। কাহিনী মজা, এক্টিঙো মজা, ডাইৰেক্টিঙো ভাল, আৰু বেকগ্ৰাউণ্ড মিউজিক ভাল, একশ্যন খুব ধুনীয়া। এটা মানে খুব ভাল ছুপাৰ হিৰ' নহ'লেও অকণমান একশ্যন থ্ৰিলিং টাইপৰ এটা আপোনালোকে টেষ্ট পাব। তেতিয়াহ'লে বেছি দীঘল নকৰোঁ আজি ভিডিঅ'টো, ইমানতে। এতিয়াৰ পৰা ৰেগুলাৰলি ভিডিঅ' দিবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে যদি ভিডিঅ'টো চাই ভাল পাইছে, প্লিজ ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। আপোনালোকৰ মৰমৰ বহুত দৰকাৰ। থেংক ইউ। আপোনালোকৰ ৰাতিটো মানে নিশাটো যাতে ভাল হওক, আৰু আহিবলগীয়া দিনকেইটাও যাতে ভাল হওক। ঘৰতে থাকক, সুস্থ থাকক। ধন্যবাদ।